এবাৰ তোমালোকৰ ইতিমধ্যে ADI 2.0 এডমিট কাৰ্ডসমূহ মুকলি কৰিছে গ্ৰেড 4 গ্ৰেড 4 যিসকল কেণ্ডিডেট আছে যিসকলৰ ADI ভাইভাৰ স্কিল টেষ্ট দিবলৈ যাবা সেইসকলৰ বাবে আজি মই এই ভিডিঅ'টো তোমালোকৰ বাবে প্ৰস্তুত কৰিছোঁ তোমালোকৰ ইতিমধ্যে 9/6/2025 তাৰিখত তোমালোকৰ এডমিট কাৰ্ডসমূহ মুকলি কৰিলে পুৱা 11 বজাৰ পৰা তোমালোকৰ যি SSLC আৰু যি 8 লেভেলৰ কেণ্ডিডেট আছিলে গ্ৰেড 4 ক্ষেত্ৰত তোমালোকৰ এডমিট কাৰ্ডসমূহ ইতিমধ্যে তোমালোকৰ মুকলি কৰিছে তোমালোকৰ এডমিট কাৰ্ডসমূহ 17 তাৰিখৰ পৰা অহা 17 জুনৰ পৰা তোমালোকৰ যি ADI ভাইভা স্কিল টেষ্ট দি হ'বলৈ গৈ আছে গতিকে মই ভাবিলোঁ কিছুমান কথা আজি মই এই ভিডিঅ'টোৰ মাধ্যমে অৱগত হ'ম লগতে তোমালোকক কি সুধিব পাৰে বা মোক কি সুধিছিল নিশ্চয় তোমালোকক মই সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমে অৱগত কৰিম প্ৰথম কথা তোমালোকৰ কি এডমিট কাৰ্ডৰ লগত আছে সেলফ ডিক্লেৰেশ্যন ফৰ্ম এখন আছে আণ্ডাৰটেকিং ফৰ্ম আছে আৰু তোমালোকৰ এডমিটাৰ কাৰ্ডখন লগতে আছে আৰু তোমালোকৰ যিখিনি তোমালোকে ডকুমেণ্ট ছাবমিট কৰিব লাগিব এই ডকুমেণ্ট ছাবমিট কৰা এখন লিষ্ট নিশ্চয় তোমালোকৰ আছে গোটেইখন তোমালোকে লৈ যাব লাগিব আৰু এইখনত তোমালোকে কি ডকুমেণ্ট দিব লাগিব তাত টিক মাৰ্ক দিব লাগিব কোনটো ডকুমেণ্ট দিছা কোনটো ডকুমেণ্ট নাই দিয়া টিক মাৰ্ক দি যাব লাগিব তাৰপিছত সেলফ ডিক্লেৰেশ্যন ফৰ্মখন তোমালোকে পুৱাই দিব লাগিব আৰু আণ্ডাৰটেকিং ফৰ্মখন তোমালোকে পুৱাই দিব লাগিব নিশ্চয় তোমালোকে ক'ত অনুষ্ঠিত হ'ব ইতিমধ্যে তোমালোকে এডমিট কাৰ্ড ডাউনলোড কৰিছা আৰু গম পাইছে নিশ্চয় তোমালোকৰ গুৱাহাটীৰ খানাপাৰাত তোমালোকৰ যি ভাইভা স্কিল টেষ্টসমূহ অনুষ্ঠিত হ'ব কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি তোমালোকৰ যি ভাইভা টেষ্ট হ'বলৈ গৈ আছে গতিকে মই ভাবিছোঁ তোমালোকক ভিডিঅ'ৰ মাধ্যমে কি সুধিব পাৰে কি হ'ব তোমালোকে ইণ্টাৰভিউলৈ যাব কেনেকৈ লাগিব কি কথা সবিশেষ আজিৰ ভিডিঅ'ৰ মাধ্যমে অৱগত কৰোঁ তোমালোকৰ কি পিন্ধি যাব লাগিব বুলি ক'লে মানে হয়তো তোমালোকে হয়তো গম পোৱাই যে যিসকলে যোৱাবাৰ দিছিলে নিশ্চয় গম পাইছে নিশ্চয় তোমালোকৰ যি ফৰ্মেল ড্ৰেছ মেইনটেইন কৰি যাব লাগিব ফৰ্মেল এযোৰ সাজ পোছাক তোমালোকে পৰিধান কৰি যাব লাগিব লগতে ছোৱালী ক্ষেত্ৰত কৈছোঁ ফৰ্মেলিটি মেইনটেইন কৰি যাব পৰা কুৰ্তি হওক বা চাদৰ মেখেলা তেওঁলোকে পিন্ধি যাব পাৰে পুৱা 9 বজাৰ পৰা তোমালোকৰ যি ইণ্টাৰভিউ ভাইভাৰ স্কিল টেষ্টসমূহ অনুষ্ঠিত হ'ব গতিকে তোমালোকে ভাবিব পাৰা যে কিমানকৈ কেণ্ডিডেট মাতিব পাৰে যদি তোমালোকৰ 9টা বজাৰ পৰা যদি তোমালোকৰ ইণ্টাৰভিউসমূহ হয় যদি বিয়লি যদি 12 মান বা 1 মান বজাৰ পৰা যদি তোমালোকৰ ইণ্টাৰভিউসমূহ অনুষ্ঠিত হয় দুটা ছেছনত যদি হয় নিশ্চয় তোমালোকৰ 9 বজাৰ পৰাটো প্ৰায় 500 কেণ্ডিডেট মাতিব পাৰে আৰু বিয়লি তোমালোকৰ 500 কেণ্ডিডেট মাতিব পাৰে দিনটোত মুঠতে তোমালোকৰ 1000 কেণ্ডিডেট মাতিব পাৰে তাৰপৰা তোমালোকৰ কেইখন বৰ্ড থাকিব বৰ্ড বুলি ক'বলৈ গ'লে তোমালোকৰ যোৱাবাৰ ক্ষেত্ৰত 10খন বৰ্ড বনাইছিলে আৰু 10খন বৰ্ডত তোমালোকৰ 25-25কৈ তোমালোকৰ মুঠতে এখন বৰ্ডত তোমালোকৰ 50জন কেণ্ডিডেট ৰখাইছিলে 10খন বৰ্ডত 500 কেণ্ডিডেট তোমালোকক ৰখাইছিলে তোমালোকক ক'ত বহিব দিব তোমালোকে প্ৰথম গৈ যাব লাগিব যোৱাৰ পাছত তোমালোকৰ এডমিট কাৰ্ডসমূহ চেক কৰিব এডমিট কাৰ্ডসমূহ চেক কৰাৰ পাছত তোমালোকক সোমাবলৈ দিব সোমাবলৈ দি তোমালোকৰ যিখন বৰ্ড আছে বৰ্ডৰ মতে তোমালোকক বহিবলৈ দিব পোনে তোমালোকক বৰ্ডৰ মতে তোমালোকক বহিবলৈ দিব প্ৰত্যেকখন বৰ্ড আছে বৰ্ডখনত তোমালোকক এপিনে 25জনকৈ তোমালোকক বহাব আৰু সেই 10খন বৰ্ডত তোমালোকক প্ৰত্যেকে তোমালোকে কোনখন বৰ্ডত পৰা তোমালোকে নিশ্চয় তাতে হয়তো গ'লে গম পাবা প্ৰত্যেকখন বৰ্ড 1 2 3 4কৈ তোমালোকৰ নাম সন্নিৱিষ্ট হৈ থাকিব আৰু প্ৰত্যেকখন বৰ্ডত 50জন কেণ্ডিডেটকৈ ৰখাব তাৰপিছত তোমালোকৰ কি হ'ব তাৰপিছত তোমালোকৰ যিখিনি ডকুমেণ্ট নিবা এই ডকুমেণ্টবিলাক তাতেই তোমালোকক ছাবমিট কৰিব লাগিব মানে বৰ্ডৰ দুজন ব্যক্তি থাকিব আৰু এই বৰ্ডখনতে এই ব্যক্তিজনক তোমালোকে চিএল বাই চিএলকৈ নামবোৰ তোমালোকে দিব লাগিব যে তোমালোকৰ ডকুমেণ্টবিলাক তোমালোকে তাতে সেলফ ডিক্লেৰেশ্যন ফৰ্ম হওক বা যিখিনি ডকুমেণ্ট তোমালোকে সেলফ এটেচ কৰি দিব লাগিব বা যিখিনি ডকুমেণ্ট তোমালোকক বিচাৰিছে এই ডকুমেণ্টবিলাক তোমালোকে সম্পূৰ্ণৰূপে দিব লাগিব দিয়াৰ পাছত সকলো হোৱাৰ পাছত তোমালোকক কি হ'ব চিএল বাই চিএলকৈ তোমালোকক যিসকল ডকুমেণ্ট দিয়ে হোৱাৰ পাছত তোমালোকে চহী মাৰিব লাগিব চহী মাৰি তোমালোকে নেক্সট তোমালোকক বেলেগ এটা পেনেললৈ নিব বেলেগ এখন বৰ্ডলৈ নিব মানে তোমালোকৰ যিটো নাম্বাৰিং থাকিব যিখন বৰ্ডৰ এই বৰ্ডৰ মতে তোমালোকক আকৌ বেলেগ এডোখৰ জেগালৈ তোমালোক লৈ যাব আৰু তালৈ নিয়াৰ পাছত চিএল বাই চিএলকৈ তোমালোকক বৰ্ড লৈ তোমালোকে যিটো 2 নম্বৰ বৰ্ড আছে তাতো তোমালোকক 2 নম্বৰ বৰ্ডত গৈ তাত গৈ বহাৰ পাছত তোমালোকক বহাই হোৱাৰ পাছত তাৰপাছত তোমালোকক তাৰ পৰা তোমালোকক মেইন জেগালৈ যিটো তাত ইণ্টাৰভিউ হ'ব ইণ্টাৰভিউ ৰুমলৈ তোমালোকক নিব গতিকে যিসকল কেণ্ডিডেট গৈছিলে নিশ্চয় গম পাব যে আৰু তালৈ তোমালোকক নিয়াৰ পাছত তোমালোকক প্ৰত্যেককে এজনকৈ যাৰ নাম আহিব তেওঁ বোলে বৰ্ড 1ৰ নাম আহিছে বৰ্ড 1ৰ এজন ব্যক্তি তালৈ যাব লাগিব বা বৰ্ড 2 আহিছে বৰ্ড 2 এজন যাব লাগিব বৰ্ড 3 আহিছে বৰ্ড 3 এজন যাব লাগিব তেনেধৰণে তেওঁলোকে মাতি থাকিব আৰু মাতি থাকিলে তোমালোকে যাব লাগিব যাত তোমাৰ নাম পৰিব নাম পৰিলে তুমি গৈ তাতে যিটো ইণ্টাৰভিউ পেনেল ৰুম আছে এই ৰুমত গৈ তোমালোকে তাতে চেয়াৰ আছে তাতে বহি থাকিব লাগিব মানে এজনকৈ তাত বহাই ৰখাই থৈ দিয়ে মানে এজন হ'ব এজন বহাব এজন হ'ব এজন বহাব আৰু যেতিয়া এজন ব্যক্তি তাত সোমাব আৰু সোমোৱাৰ পিছত ওলাই আহিব তাৰপৰা তোমাক
নাম কৰিব আৰু তুমি এই ৰুমটোৰ ভিতৰলৈ তোমালোকৰ যাব লাগিব। তেতিয়াৰ পৰা তোমাৰ কি ইণ্টাৰভিউ ষ্টাৰ্ট হৈ যাব। যেতিয়া তোমাৰ ভিতৰলৈ সোমাই যাবা বা তুমি ৰুমটোৰ ভিতৰলৈ সোমাই যাবা, তোমালোকে সম্ভাষণ জনাবা আৰু মই জনাইছিলোঁ সম্ভাষণ জনাই তোমালোকে বহিবলৈ ক'ব, নিশ্চয় তোমালোকে বহিবা। তাৰপিছত তোমালোকক সুধিব পাৰে, কিছুমান কথা সুধিব আৰু কি কথা সুধিব পাৰে নিশ্চয় তোমালোকক মই ক'ব বিচাৰিছোঁ। প্ৰথম তোমাক সুধিব পাৰে যে তোমাৰ নাম কি বুলি তোমাক সুধিছিল, আৰু মোকো তোমাৰ নাম কি বুলি সুধিছিল। তোমাৰ এডমিট কাৰ্ডটো আছেনে, এডমিট কাৰ্ডত তোমাৰ ৰোল নাম্বাৰটো তুমি মোক কৈ দিয়াচোন। এইবুলি ক'লে মই ৰোল নাম্বাৰটো কৈ দিছিলোঁ। তাৰপাছত সুধিছিল যে তুমি কোন জিলাৰ পৰা আহিছা, তেনেকৈ সুধিছে। মই ক'লোঁ যোৰহাট জিলাৰ পৰা আহিছোঁ, তেনেধৰণে সুধিছিল। তাৰপৰা পটককৈ সুধিলে যোৰহাট জিলাৰ এতিয়া ডিচিজনৰ নাম কি, তেনেধৰণে সুধিছে। যোৰহাট জিলাৰ ডিচিজনৰ নাম কৈ দিলোঁ। আৰু তোমাৰ দেউতাই কি কৰে সুধিছিল, তোমাৰ ঘৰত কোন কোন আছে, তুমি কি কৰি আছা, তুমি স্কুলীয়া শিক্ষা ক'ৰ পৰা পঢ়িছিলা, তুমি হায়াৰ ছেকেণ্ডেৰী ক'ৰ পৰা পঢ়িছিলা, তেনেধৰণে সুধিছে। আৰু এতিয়া প্ৰধান শিক্ষকজনৰ নাম জানানে, এতিয়া তুমি যিখনৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আহিছিলা, প্ৰধান শিক্ষকজনৰ নাম জানানে, তেনেধৰণে সুধিছিল। তুমি কি কৰি আছা বা এতিয়া বৰ্তমান কি পঢ়ি আছা, তেনেধৰণে সুধিছিল। তাৰপিছত সুধিছিল তোমাৰ সমষ্টি বিধায়কগৰাকীৰ নাম তুমি জানানে, লগালগ তুমি এতিয়া যাব পাৰা, এনেকৈ ক'লে। আৰু তাৰপিছত আৰু এটা চহী মাৰি, আৰু শেষত এটা চহী মাৰি মই তাৰ পৰা বিদায় মাগিলোঁ। তাৰপৰা মই ওলাই আহিলোঁ। ওলাই অহাৰ পিছত এটা এক্সট্ৰা এডোখৰ ঠাই দি দিয়ে, আৰু এই ঠাই দাঁতিয়েদি তুমি যাব লাগিব, বা কাৰো লগত তুমি সংস্পৰ্শ কৰিব নোৱাৰা, মানে ডাইৰেক্ট বাহিৰলৈ ওলোৱা এটা বাট আছে, এক্সট্ৰা বাট আছে, এক্সট্ৰা বাটেদি তুমি যাবগৈ লাগিব। ইমানখিনিয়ে কথা। আৰু এটা কথা ক'ব বিচাৰোঁ যে বহুতে হয়তো ভয় খাই আছে, বেলেগ কিবা কিবি সুধিব, একো কথা তোমালোকক নুসুধে। তুমি যদি নিজৰ জিলাখনৰ বিষয়ে অলপ চাই যাবা, আৰু তোমালোকে নিজস্ব যিখিনি কথা এইখিনি তোমালোকে চাই গ'লে হৈ যাব। বিশেষ তোমালোকক একো নুসুধে, সাম্যক জ্ঞানখিনিয়ে তোমাক সুধিব। গতিকে তুমি ভাবিছোঁ ইমানখিনি তোমালোকে টাফ বুলি নাভাবিবা, ইমান ভয় খাই নাথাকিবা, নিজৰ কনফিডেঞ্চটো ল' কৰি নিদিবা, হাই কৰি তোমালোকে কথাবিলাক উত্তৰ দিবা। আৰু এইটোৱে ভাবিলোঁ তোমালোকক সাহস দিবৰ বাবে এইটো ভিডিঅ' প্ৰস্তুত কৰিলোঁ। আজি ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম।